see the light inside you, brighter than the skies. Hello guys, welcome back to my YouTube channel Santosh vlog. So আজি আমি এই জায়গাত ওলাই যাম। So সুন্দৰকৈ আমি লগবিলাক আহি গৈছে। So এতিয়া আমি ওলাই যাম মানে বেলেগ জায়গা আমি ডিসাইড কৰা নাই। So গুৱাহাটীত আমি এতিয়া ফুৰিব যাম। যোৱা অৱস্থাত মাজত ৰাস্তাৰ মাজতে আপোনালোকে কি দেখা পাওঁ নাপাওঁ আপোনালোকে নিশ্চয় গম পাব। আহক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু আহক আমি ক'ত যাওঁ আপোনালোকে নিশ্চয় গম পাব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। So guys এতিয়া অকণমান তেল ভৰালা তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি ক'ত গৈ আছোঁ আমি নিজেই নাজানো। এতিয়াতো আমি কমপ্লিট মানে তেলটো সোমাই লোৱাৰ পিছত ওলাই যাম আৰু পানীৰ মাজত আমি এতিয়া বাইক চলাওঁ। আপোনালোকে নিশ্চয় চাব পাৰিব। গাইছ ইয়া চাওক চাৰ্ভে বেলতলা চাৰ্ভে আছে নহয়, তাতে আপুনি চাব পাৰিব। অকণমান বৰষুণ হোৱাৰ লগে লগে কিমান পানী ইমানেই পানী হৈছে যাব নোৱাৰা হৈছোঁ। মানে বাইকৰ মানে স্কুটি লৈ গৈছোঁ যিহেতু স্কুটিত পানী সোমাই গৈছে, স্কুটি ঘেৰ মাৰি আছে। চ' গাইজ আপোনালোকে নিশ্চয় চাব পাৰিছে, চাওক দৃশ্যটো চাওক আৰু বেছি নেদেখাওঁ, অলপ পিছত আমি দেখাম। আৰু এজন ল'ৰা আহি আছে অল ইণ্ডিয়া মানে খোজকাঢ়ি আহি আছে। চ' এই ল'ৰাজনক আপোনালোক দেখাবলৈ যত্ন কৰিম। ব'লক আগলৈ গুচি যাওঁ। वो जो पैदल उत्तर प्रदेश से आए हैं जो पैदल चल रहे हैं अभी तक। उत्तर प्रदेश से आए हैं पैदल से और अभी कहाँ जाना है? अभी गुवाहाटी पहुँचा अभी जा रहे हैं मेघालय जा रहे हैं पैदल से। हाँ पैदल लिफ्ट दोनों लेते हैं और अभी तो बारिश हो रही है तो इसलिए मैं लिफ्ट मिल से लिफ्ट भी ले लेता है भैया। सो गाइस देखो इंसान कितना अच्छा है तो पैदल चलने से कितना मज़ा लगता है। तो आप पूरा ये वीडियो देखने का पैदल चलने से मज़ा अलग लगता है, लेकिन जो हमारे देश की शान है इसको लेके चलने में बहुत मज़ा बहुत अच्छा लगता है। तो जो भी ये वीडियो देख रहा है थोड़ा दोस्त लोगों को शेयर कर दीजिए, सब्सक्राइब कर दीजिए आप। तो मेरा चैनल आर्मी की यात्रा विदाउट में सर्वाइवल में लगभग 9 महीने से यात्रा कर रहा हूँ, पिछले 9 महीने से। और अभी मेरे 15 राज्य हो गए और 16वें राज्य भी मेघालय में एंट्री करने वाले हैं और उसी से पहले हमें भाई मिल गए हैं। रास्ते में मिले, हम भी यूट्यूबर है, हम भी अभी रास्ते में मिले हैं। भैया को अच्छा लगा देख के, इंडियन फ्लैग लेके घूम रहे, बहुत अच्छा लगा देख के वो। लेकिन पैदल चढ़े वो, लेकिन बहुत आसान मतलब ना अनोखा बात हो गया ना। वो उधर से उत्तर प्रदेश से भी पैदल आए हैं, आसाम तक पहुंच गए, अभी मेघालय जाने वाले हैं। मेघालय भी सामने इतना सामने मतलब ना हम बाइक लेकर जाते हैं, गाड़ी में जाते हैं तो तभी सामने लगता है, लेकिन पैदल जाना इतना पॉसिबल नहीं है। हम भी कभी ट्राई भी नहीं करते हैं पाए हैं तो मतलब कोशिश करेगा मतलब अभी नहीं, हम देखते हैं, हम भी देखते हैं। लेकिन भैया को सलाम जय हिंद। बहुत अच्छा लगा। इंडियन का फ्लैग लेके घूम रहे भैया। देखो ये देखो प्योर इंडियन हम लोगों का फ्लैग ठीक है, अच्छा लगा चलता है। चलो मिलेंगे दादा भैया, मिलेंगे कभी ठीक से ना। চ' গাইজ ব'লক এতিয়া আমি মানে বশিষ্ঠৰ ফালে সোমাই আহিছোঁ। চ' আমি ফিলিংকেইটা সোমাই যাম। চ' ফিলিংকেইটা ৰাস্তাটো কিমান ধুনীয়া, তো বহুত ধুনীয়া ভিউ পইণ্ট আছে, তো আপোনালোক দেখাবলৈ যত্ন কৰিম। ব'লক আগলৈ গুচি যাওঁ আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. There's so many things that I keep in my mind, like the past. There's a reason why we live. All the emotions I built up inside you. চ' গাইজ এয়া আছিল ফিলিংকেটা মেইন হাই ৰোড। চ' ইমানেই ধুনীয়া এটা লোকেশ্যন হয়। চ' আপোনালোকে নিশ্চয় চাব পাৰিছে কিমান সুন্দৰ ভিউ পইণ্ট। চাওক ৰাস্তা পূৰা ক্লিয়াৰ ৰাস্তা হয়, পূৰা ক্লিয়াৰ। চ' ইয়াত বাইক চলাবৰ কাৰণে বহুত ধুনীয়া প্লেচ হয়। চ' আপোনালোকে নিশ্চয় চাব পাৰিছে। ব'লক এতিয়া আমি বেগ হৈ দীঘলীপুখুৰী গুচি যাম। চ' গাইজ আহক তেনেহ'লে ডাইৰেক্ট আমি এতিয়া দীঘলীপুখুৰী গুচি যাওঁ আৰু স্পাইৰেল পটেটো যিখন মেইন ভাইৰেল দোকানখন আমি ধুনীয়াকৈ চাই আহোঁ। ব'লক।
চ' গাইজ আমি ডাইৰেক্ট দীঘলীপুখুৰী আহি পালোঁ। চ' ইয়াৰ আপোনালোকে মানুহৰ সমাগম নিশ্চয় চাব পাৰিছে, চাই লওক। এতিয়া আমি স্পাইৰেল পটেটো ভাইৰেল মানে দোকানখন এতিয়া যাম, আপোনালোকে নিশ্চয় চাব পাৰিব। আৰু লগতে চাই থাককচোন আমি এতিয়া আজি খাব পাৰোঁ নে নাই। আজি মই মানে স্পাইৰেল পটেটো খোৱা আশাটো কৰা নাই, যিহেতু আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু বহুত দোকান আছে ইমান। চ' এই দোকানবিলাক আপোনালোকে নিশ্চয় চাব পাৰিছে। চ' অজস্ৰ দোকানৰ ভিতৰত এখনেই দোকান আছে স্পাইৰেল পটেটো। চ' বহুত ভাইৰেল হয়, আপোনালোকে নিশ্চয় গম পায়। তো এতিয়া মই গৈ আছোঁ আপোনাক দেখাবৰ কাৰণে। ব'লক যিমান পাৰোঁ চেষ্টা কৰিম। আহক তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু বেছি দেৰি নকৰোঁ। এয়াই হৈছে স্পাইৰেল পটেটো। চ' আপোনালোকে নিশ্চয় চাব পাৰিছে। আৰু এহাল যুৱক যুৱতী ইয়াত বহুত কষ্ট কৰি আছে। চ' কষ্টৰ বিনিময়ত মানুহে বহুত ৰখি আছে ইয়াত স্পাইৰেল পটেটো খাবৰ কাৰণে। চ' পটেটোৰ দাম কিমান, কি সমস্যা, মই এইবিলাক একো নাজানো। আপোনালোক চাই থাকিব, ভিডিঅ'টো নিশ্চয় ভাল পাব। ব'লক তেনেহ'লে লাষ্টলৈকে চাই লওঁ। I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. There's so many things that I keep in my mind, like a parent. There's a reason why we live. All the emotions I built up inside you. Get away with it. No, 'cause I'm feeling so free. No, 'cause I'm feeling so free. No, 'cause I'm feeling so good, 'cause I'm feeling so good. চ' গাইজ তো আজি ভিডিঅ' এয়াই আছিল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ' বেছি দীঘলৈ নকৰোঁ, ইয়াতে এৰিছোঁ। বাই বাই।